হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অংকিতাছ ভ্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল আৰু বহু দিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিছোঁ। আৰু মই যাই আছোঁ এতিয়া আমাৰ ৱৰ্কশ্বপৰ লাষ্ট ডে। আমি বিএডিয়াত ৱৰ্কশ্বপ এটা কৰি আছিলোঁ, চ' তাৰে আজি লাষ্ট ডে। আমি তালৈকে যাই আছোঁ আৰু তাত কি হয়, কি কৰিলোঁ আমি সকলো আপোনালোকক দেখাম। চাই যাওক ভিডিঅ'টো। আৰু মই আহি পাই গ'লোঁ আমাৰ ক্লাছৰুমলৈ আৰু চাবলৈ ভিতৰত ল'ৰা ছোৱালীখিনিয়ে কি কৰি আছে বা আহি পাইছে মানে। আৰু ইহঁতে অলৰেডি প্ৰগ্ৰেমৰ বাবে মানে শ্ব' কৰাব ইয়াত ল'ৰা ছোৱালীখিনিক লৈ ইহঁতে অলৰেডি মেকআপ ষ্টাৰ্ট কৰি দিছে। আৰু আমিওনো কিয় ৰৈ থাকোঁ আৰু এনেই একদম পূৰা প্ৰগ্ৰেম গাত লাগিয়ে আছে। চ' অলপমান ডান্স কৰি দিলোঁ আমি এইকেইজনীয়ে। চাই লওক। আৰু আমাক চাই থাকিব নোৱাৰি গোটেই ল'ৰা ছোৱালীখিনিয়ে নাচিছিলে, বাট মই কেমেৰা অন কৰাৰ লগে লগে ষ্টপ হৈ গ'ল। এইবাৰ আকৌ সেইগিলা কথা নকবি, নাপায় বেয়া কথা দে। বৰ বকি আছিলা, বেলেগ বকা তেনেকৈ বকা বেলেগ বকা। আৰু গাইজ একদম অকণমান শান্তি লাগিছে ইয়াতে। কি বুলি সুধিম? চহতে জপিয়াইছোঁ নে কি কৈছে? মোক নাবা ইংলিছটো আৰু আমাৰ এইফালে ইউটিউবাৰ আছে। দাড়ি চাড়ি কাটি একদম বেয়া দেখা আজি গান্ধীজি হ'ব। আৰু ইয়াতে যিহেতু শ্ব'ৰ বাবে দেৰি হৈছে, চ' অলপমান আমিও মেকআপ কৰাত ছাৰক হেল্প কৰি দিলোঁ। আৰু গাইজ আমি বৰ্তমান সকলো ইয়াতে ৰেডি হৈ আছোঁ শ্ব'ৰ বাবে, আৰু ছাৰক অলপমান হেল্প কৰি দিলোঁ মেকআপ চেকআপ কৰি ইয়াত। আৰু এইফালে চব ৰেডি হৈ আছে গান্ধীজি আমাৰ কথা পতাৰ বাবে। আৰু এইবিলাক আৰু এয়া ফাৰ্ষ্ট প্ৰগ্ৰেম আমাৰ সৰু ল'ৰা ছোৱালীখিনিৰ। গোটেই দিব নোৱাৰোঁ, চ' অলপ ক্লিক আপোনালোকক দি দিছোঁ।
কেনেকুৱা লাগিল ভাল লাগিল কোনে কোনে প্ৰথমবাৰ কৰিছে এইবাৰ ষ্টেজত কৈ দিয়া মই ইহঁতৰ বোলে ভয় গাইছ ইফালে আছোঁ অলপমান ইহঁতৰ বোলে ভয় মানে নৃত্য কৰি কেনে প্ৰেক্টিচৰ মানে প্ৰগ্ৰেমৰ আগলৈকে ইহঁতৰ ভালকৈ প্ৰেক্টিচে হোৱা নাই বাট বেটাৰ কৰিছে ভাল কৰিছে প্ৰেক্টিচতকৈ বহুতখিনিয়ে ভাল হৈছে মানুহখিনি ভাল বুলিয়ে কৈছে তোমালোকৰ কোৱা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আমাক অংকিতা বাই বহুত ধুনীয়াকৈ শিকাইছে মই নহয় একচুৱেলি মই কোনে শিকাইছে কৈ দিয়া অংকুৰ ডেকাই অংকুৰ দাদা আৰু অংকিতা বাই আমাক অংকুৰ দাদাই শিকাইছে হয় অংকিতা বায়ো বহুত লাগিছে আমাৰ কাৰণে বহুত কষ্ট কৰিছে বহুত দূৰৰ পৰা আহি আছে সিহঁতে বোলে নুঠিলে সিহঁতৰ লগত উঠিব নাপালে মানে ইহঁত দুটাও আছে ল'ৰাৰ ভিতৰত ইহঁত দুটাই আছে গ্ৰুপত চ' ইহঁতে নুঠিলে বোলে উঠিব কেনেকুৱা লাগে ভাল লাগিল আগতে প্ৰগ্ৰেম কৰিছে নে নাই ষ্টেজত নাই এইবাৰ ফাৰ্ষ্ট টাইম ইহঁতৰ প্ৰগ্ৰেমৰ আগলৈকে গাইজ সঁচা কথা কৈছে একোৱে হোৱা নাছিলে এতিয়া বেটাৰ কৰিছে মানে এবাৰ হৈছে উঠিছা অঁ মোৰ চেনেলত চাব পাই যাব হেই গাইছ ফটো তুলি আছে কথা নকবা সোমাই যাব বস্তু এই ফটো তুলি গাব লাগি গ'ল আৰু এয়া কনকলতা টিম এয়া আজি লাষ্ট ডে কেনেকুৱা ফিলিংছ কোৱা একদম ভাল নহয় আজি গাইজ 10 দিনৰ পিছত গৰম দিব 10 দিন একেলগে থাকি ভাল লাগিছে আৰু ইহঁতৰ বোলে বহুত ভাল লাগিছে আজি চব যাব বোলে বহুত ভাল লাগিছে ন আৰু এইখন নাটক হৈছে কনকলতা আমাৰ ডাঙৰ ডাঙৰ পাৰ্টিচিপেণ্টখিনিয়ে কৰিছে আৰু গোটেই দেখুৱাব নোৱাৰোঁ চ' অলপ ক্লিপ আপোনালোকক দেখাই দিছোঁ আৰু এইটো হৈছে লাষ্ট মুমেণ্ট ল'ৰা ছোৱালীখিনিক গোটেই চাৰ্টিফিকেটখিনি প্ৰদান কৰা হ'ল এজন এজনকৈ মাতি নি আৰু গোটেই মানুহখিনি গ'ল আৰু ইয়াতে দাদাহঁতে কাম কৰি আছে মানে গোটেইখিনি চিডিল কৰি আছে আৰু আমি আহিলোঁ হোটেললৈ আহিলে আমাৰ কিবা খাবলৈ কাৰণ ভোকো লাগিছিল দিনটো একো খোৱা নাই ৰাতিপুৱাই আহিছোঁ আৰু এয়া অপেক্ষা খানাৰ বাবে ফাইনেলি আহি গ'ল আমাৰ খানা ৰুটি আৰু এতিয়া খাই ল'ম আৰু গাইজ আমি খাই লৈ মেলি আহিলোঁ হোটেলৰ পৰা আকৌ স্কুলৰ ভিতৰলৈকে আহিছিলোঁ মানে এইকেইদিন য'ত ক্লাছ হৈ আছিলে আৰু কথাটো হৈছে কি মানে বাকী চব গ'ল আমি দুজনী আছোঁ আৰু ছাৰহঁত আছে আৰু ইয়াৰ মানুহখিনি আছে বাকীও কোনো নাই চাওক ৰ'ব অকল মই আছোঁ আৰু কনকলতা আছে চ' আমি এতিয়া যাম ঘৰত আৰু গাইজ শেষৰ ফালে ভিডিঅ'টো এণ্ড কৰিবই নহ'ল ঘৰ আহিলোঁ তাৰপিছতে আৰু পাহৰি থাকিলোঁ মই যে ভিডিঅ' কৰি আছিলোঁ চ' আমাৰ লাষ্টৰ কেইখনমান ফটো আপোনালোকক লগাই দিছোঁ আৰু এইখিনিতে ভিডিঅ'টো এণ্ড কৰিছোঁ প্লিজ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এতিয়ালৈ এৰিছোঁ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে বাই বাই